ফাইনেলি আমি আহি পেলাই ঘৰ পাই গ'লোঁ আৰু আমাৰ ঘৰত কিমান মানুহ হৈ আছে কিছু আপোনালোকক দেখাই দিম এতিয়া চবেই আশা কৰি আছে চাম বুলি তাৰপিছত এতিয়া ফাইনেলি এয়া মোৰ দেউতা হ'ল ফাৰ্ষ্টতে আহি মই দেউতাকে দেখাম বুলি ভাবি আছিলোঁ আৰু দেউতাক এয়া দেখাই দিছোঁ দেউতাৰ ৰিয়েকশ্যন কেনেকুৱা হৈ আছে দেউতা মানে বহুত পুৰা সুখী আৰু তাৰপিছত আৰু এইখিনি দৰ্শক আছে আপোনালোকক চবকে দেখাই দিছোঁ চৌকা ষ্টক আৰু বাইকখন হ'লেতো চৌকা কি হ'ল আমি মানে ইমান ধনী মানুহ নহয় আমিও দুখীয়া মানুহে আমাৰ ঘৰৰ এনেকুৱা তাৰপিছত ইফালে মোৰ ভাগৰ টেম্পু এখন আছে এখন মোৰ বসন্তী এখন বসন্তী মই এৰি থৈ গৈছোঁ এখন এৰি থৈ মেঘালয় গৈছোঁ বহুত বেয়া লাগি থাকে আৰু বসন্তী দেউতাকে চম্জাই থৈ গৈছোঁ দেউতাই চলাই এখন মই চলাওঁ কেতিয়াবা মাজে সময় ৰ'ব মই ভিতৰত গৈ দেখাই আছোঁ মাহঁতি কেনেকুৱা কি কৰি আছে আৰু কি আয়োজন কৰিছে গাড়ীখনৰ কাৰণে আৰু আমাৰ মা আহিছে এয়া চৌকা ষ্টক আৰু অঁ ভাইটিটো ক'ত গ'ল আৰু ক'ত গ'ল ইমান হয় আৰু কি লৈছে মায়ে তো দেখাই দিছোঁ ওচৰৰ পৰা এয়া দুফালে আছে তো গোল নেমু নাপালোঁ কাজি নেমু আছে আৰু ফুল আছে তুলসী পাত আছে তাৰপিছত সমৰ্থন জনাবৰ কাৰণে ফুল দিছোঁ আৰু এগছ বন্তি এখন গামোচা আনিছোঁ তো এখন সমৰ্থন জনাইছে গামোচাখনে এবাৰ গোঁঠা আনিছোঁ এবাৰ বৰগীতৰ গোঁঠা এভাগ আছে আমাৰ ল'ৰাকেইটাই যি মানে বিশ্বকৰ্মা ভাগি আনিছে আমাৰ মা দেউতাৰ চৰণলৈ তেওঁলোকক জন্মে জীয়াই থকালৈকে বিশ্বকৰ্মা ভাগিয়ে তেওঁলোকক যেন ককাই ভাই হিচাপে সদায় ৰক্ষা কৰে সেইকাৰণে আমি গোঁঠা ভাগিয়ে তেওঁক আদৰিছোঁ আৰু নাৰিকলটো বোলে ভাইটিয়ে ভাঙিব তো ভাইটিক মাতিব গৈছে ভাইটিৰ দোকানত আছে আমাৰ এয়া নেমুটো দি থৈছোঁ
Hello guys, so এয়া হ'ল আমাৰ মামী। তাৰপিছত এয়া মামী এইজনী ভণ্টি আমাৰ এইজনী ভণ্টি হয়। তাৰপিছত এইফালে আছে আমাৰ থকাকে থকা মানুহ এইবোৰ দেখিছে। আৰু মই হেলমেট খোলাই নাই, খুলিম ভিতৰত গৈ খুলিম মানে। তাৰপিছত আৰু এইফালে দৰ্শক আছে এইখিনি এয়া এইফালে দৰ্শক আছে।